ঘৰটোত স্মৃতিবোৰ জড়িত হৈ থকা মই নিজে সাজি কষ্টৰে বনাই লোৱা ঘৰটো আগৰ পৰা চুৰমাৰ হৈ গ'ল আৰু এতিয়া আকৌ নতুনকৈ ঘৰটো সাজিবলৈ আৰম্ভ কৰিছোঁ। আশা কৰোঁ আপোনালোকে আশীৰ্বাদ কৰিব দেই ৰাইজ, আৰু যাতে ঘৰখন মই ভালকৈ কোনো যাতে বিপদ বিঘিনি নোহোৱাকৈ যাতে ঘৰখন বনাব পাৰোঁ, ভালকৈ ঘৰটো সাজিব পাৰোঁ, সেইখিনি আপোনালোকে আশীৰ্বাদ কৰিব বুলি আশা থাকিলে। আৰু ঘৰটো দেখাই দিছোঁ পৰিৱেশটো, ঘৰৰ ভিতৰৰ বস্তুবোৰ মানে প্ৰায় থ'বলৈ জেগা নাইকিয়া হৈছে আৰু মানে ভিতৰৰ য'ত ত'ত বস্তুবোৰ পৰি আছে আৰু উপায় নাই। ইয়াতে মানে খোৱা বোৱা বস্তু খাদ্য মানে ইয়াতে বনোৱা গেছ টেবুল ৰাখিছোঁ, ডাইনিং ৰাখিছোঁ, ইয়াতে আৰু বাকীখিনি বস্তু ৰাখিছোঁ, মানে যেনে তেনে বস্তুবোৰ পৰি আছে। আপোনালোকক অকণমান দেখাই দিছোঁ আৰু দেই, কাম বৰ্তমান কৰি আছোঁ, বহুত কষ্টবোৰ হৈছে, মানে অকলে কৰিবলগীয়া হৈছে আৰু লগত মানুহ আছে আমাৰ যিখিনি কাম কৰিবলগীয়া ঘৰ সজা আদি মিস্ত্ৰী। বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো আৰম্ভণিত যিখিনি দেখিছে সেইখিনি আচলতে 2023 চনৰ জুলাই মাহৰ আছিলে আৰু তেতিয়া মই ঘৰৰ কাম কিছুমান কৰিবলৈ আগবাঢ়িছিলোঁ, হাতত লৈছিলোঁ আৰু সেইখিনিকে দেখুৱাই আছিলোঁ আৰু সেইটোৰ ওপৰতে ভিডিঅ'টো বনাইছিলোঁ। আপোনালোকে হয়তো অকণমান বুজি পাইছে চাগে ভিডিঅ'টো চাই। আৰু সেই ভিডিঅ'টো মই বৰ্তমান এতিয়া মানে আগৰ পুৰণা যিটো মোৰ ফেচবুক পেজ আছিলে তাৰ পৰা মই ভিডিঅ'টো ডাউনলোড কৰি লোৱা নাই, ল'ব নোৱাৰিলোঁ কিবা কাৰণত, টেকনিকেলি ইমানখিনি নাজানো। চ' সেইটো কাৰণে স্ক্ৰীন ৰেকৰ্ডিং কৰি পেলাই মই ভিডিঅ'টো আকৌ মানে আপোনালোকৰ মাজলৈ দিব বিচাৰিছোঁ। আৰু দিবলৈ বিচৰা কাৰণটো মই আপোনালোকক কৈ আছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰিব, নহ'লে একোৱে বুজি নাপাব আপোনালোকে। প্ৰথম কথা হ'ল যে মই যেতিয়া সেই ভিডিঅ'টো বনাইছিলোঁ তেতিয়া মোৰ পুৰণা ঘৰটো ভাঙি পেলাই মই নতুনকৈ ঘৰ সাজিবৰ বাবে মানে হাতত লৈছিলোঁ, প্ৰস্তুতি চলাইছিলোঁ। তেতিয়াই মই ভিডিঅ'টো বনাইছিলোঁ ঘৰটোৰ ওপৰতে। আৰু তাৰপিছতে মই ভাবিছিলোঁ যে সদায় ঘৰটোৰ ওপৰতে যিমানখিনি পাৰোঁ, আৰু সদায় বুলি নহয় কাৰণ কামত বিজি থাকোঁ, সদায় নোৱাৰি, পচিবলে নহয়, তথাপিও যিমানখিনি পাৰোঁ আপোনালোকক ঘৰটোৰ ওপৰত মই দেখুৱাই যাম বুলি ভাবিছিলোঁ। মানে যিখিনি মোৰ ফেচবুক পেজত যিখিনি মোৰ ফলোৱাৰ্ছ আছিলে বা ইউটিউব চেনেলটোত যিখিনি মোৰ ছাবস্ক্ৰাইবাৰ আছিলে সকলোকে দেখুৱাই যাম বুলি মই এটা আশা কৰিছিলোঁ আৰু ভাবিছিলোঁ যে গোটেইখিনি মই দেখুৱাই যাম, যিমান পাৰোঁ চেষ্টা কৰি যাম, চেনেলটোক আগুৱাই লৈ যাম, সেই বুলি ভাবিয়েই চেষ্টা কৰিছিলোঁ। কিন্তু আশা পূৰণ নহ'ল, লগতে চেষ্টা মানে হৈ নাথাকিল আৰু মানে বহুত দুখ লগা কথা। আৰু ইয়াৰ মূল কাৰণটো হ'ল যে মোৰ মোবাইলটো পৰি পেলাই বেয়া হৈ গৈছিলে, যিটো মোবাইলত মই ভিডিঅ' বনাইছিলোঁ সেই মোবাইলটো ফ্ৰণ্ট কেমেৰা আৰু বেক কেমেৰা দুইটাই বেয়া হৈ গৈছিলে। আৰু এইখিনি ভিডিঅ' মই মোৰ ভাইটি এজনৰ পৰাহে, খুৰা ল'ৰা এজনৰ পৰাহে মই এইখিনি ভিডিঅ' কৰি ৰাখিছিলোঁ যেতিয়া ঘৰটো বনাই আছিলোঁ। আৰু সেইখিনি আজি আকৌ আপোনালোকৰ মাজলৈ দিবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া মোৰ মা হয়, মা আৰু মইহে দেই ঘৰখনত, আমাৰ মাজত কোনো নাই। দেউতাই বহুত সৰুতে এৰি থৈ গুচি গৈছিল। মোৰ যেতিয়া বয়স 1 বছৰ তেতিয়াই মোৰ দেউতাই মোক এৰি থৈ গৈছিলে। মাক আৰু মোক এৰি থৈ পেলাই তেওঁ গুচি গ'ল, ভগৱানে লৈ গ'ল। আমি বহুত অকলশৰীয়া। ককা আইতা আছিলে, ককা আইতাও আজি প্ৰায় 2 বছৰমান হৈ গ'ল, ককা আইতাও ঢুকালে। আৰু এতিয়া আমাৰ মাজত মানে আমাৰ জীৱনত নিজৰ আপোন বুলিবলৈ নাই আৰু আমি মা আৰু মইহে, বাকী পৰিয়ালৰ মানুহখিনি আছে। আৰু পৰিয়ালৰ মানুহৰ কথানো কি ক'ব, আজিকালি পৰিয়ালৰ মানুহে বেছি শত্ৰুতা হয়, তেনেকুৱা নিচিনা হিংসা কৰে, কিবা এটা কৰিলে বহুত হিংসা কৰে। আৰু এতিয়া ফাইনেল লুকটো চাওক, ঘৰটো মই দেখাই দিছোঁ ছাইডৰ ফালে সুন্দৰকৈ কাঠ চাঠ লগাই মানে একদম দৰ্জাৰ মানে ফ্ৰেমবিলাক লগাইছোঁ আৰু খিৰিকীখিনি লগোৱা নাই। আৰু ইমান সহজ নহয় এটা ঘৰ মানে সাজিবলৈ, বহুত টকা পইচাৰ প্ৰয়োজন হয়। যিমানখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ। আৰু এই বেৰ আনি থৈছোঁ, এই বেৰখিনি মই পিছফালৰ মানে যিটো মোৰ পাকঘৰ, সেই পাকঘৰটো কামৰ কাৰণে আনিছোঁ বৰ্তমানৰ কাৰণে। আৰু ইয়াত দেখিছে পহু ৰাখি থৈছোঁ। পহু আমাৰ ঘৰত 5 বছৰমানে হ'ল থকা। বহুত পহু আছিলে, প্ৰায় 50-60টা পহু আছিলে। মই বেচিছোঁ পহু, একদম পিয়ৰ বগা মানে কালাৰ, একদম মানে বগা জাতটো আৰু এইটো দেখিছেনে, মই দেখুৱাই আছোঁ চাওক। মানে ইহঁতক মানে আমি যি খাওঁ তাকে খুৱাওঁ, মানে ভাত দালি, মাংস খালেও মাংস খায় সিহঁতে, চব খায় আৰু বিস্কুট চানা চব খুৱাওঁ আৰু সিহঁতক। আৰু মায়ে বহুত কষ্টৰে সিহঁতক পালন কৰিছে, বহুত মানে সিহঁতক কেয়াৰ লয়। সঁচাকৈ বিৰাট ভাল লাগে। মইতো ইমান বেছি ল'ব নোৱাৰোঁ কাৰণ মই কামত বিজি থাকোঁ, সেইটো কাৰণে মই ইমান বেছি নোৱাৰোঁ সিহঁতক মানে চোৱা চিতা কৰিবলৈ। আজি অকণমান দেখাই দিছোঁ আপোনালোকক। আৰু এয়া ফাইনেলি মোৰ ঘৰটো আৰু এতিয়া বৰ্তমান 2025 চনত এতিয়া মই দেখুৱাই আছোঁ আপোনালোকক।
চৌবিছৰখিনি মই আপোনালোকক একো দেখুৱাব নোৱাৰিলোঁ কাৰণ মই ভবা নাছিলোঁ আৰু ভিডিঅ'টো মই দিম বুলি ভবা নাছিলোঁ কাৰণ এতিয়া মই এটা নতুনকৈ আকৌ ফেচবুক পেজ এটা মই মানে খুলিছোঁ সেইটো কাৰণে মই ভিডিঅ'টো ভাবিলোঁ আপোনালোকক দিওঁ আৰু আপোনালোকৰ মাজলৈ দিওঁ সকলোৱে চাওক আৰু মৰম দিব বুলি আশা কৰিহে মই বৰ্তমান কাৰণে আপোনালোকৰ মাজলৈ দিবলৈ চেষ্টা কৰিছোঁ বেয়া নাপাব ভাল লাগিলে ভিডিঅ'টো চাব আৰু লাইক শ্বেয়াৰ কৰিব লগতে ফ'ল' কৰিব সকলোৱে পেজখন সেইটোৱে আশা কৰিলোঁ আৰু লগতে আপোনালোকে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব সেইটোৱে আশা কৰিলোঁ নতুন যিহেতুকে চেনেলটো তো চাওক ঘৰটো আপোনালোকক ভিতৰখিনি দেখাইছোঁৱে বহুত কাম বাকী আছে প্ৰায় 100ত 70% কাম হৈছে 30% কামেই আছে বুলি ক'ব লাগিব আৰু এয়া মায়ে মেগী বনাই আছে চাওক বৰ্তমান দুপৰীয়া মানে আমি ভাত নাখালোঁ আজি ৰুটি ভাজি খালোঁ আকৌ এতিয়া মায়ে মানে মেগী খাব বিচাৰিছে মেগী বনাইছোঁ এতিয়া মানে খাম আৰু মায়ে ধুনীয়াকৈ বনাই দেই মেগী বিৰাট ভাল লাগে টেষ্টি হয় আৰু এতিয়া মেগী খাম এতিয়া পিছফালটো দেখাই দিছোঁ আপোনালোকক চাওক অৱস্থা একদম বেয়া আৰু এয়া মেগী ফাইনেলি হৈ গ'ল চাওক একদম পূৰা গৰম গৰম হৈ আছে মেগী খোৱাসকলে মানে মেগী যোনে খাই ভাল পায় লাইক এটা কৰিব আৰু দেই ভিডিঅ'টো যদি চাই ভাল লাগিছে আৰু যদি আপোনালোকে বুজি পালে কথাখিনি তেতিয়াহ'লে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু ছাপোৰ্ট কৰিব আশা কৰোঁ আৰু যিসকলে ভিডিঅ'টো চাই আছে আৰু যিসকলে পেজখন ফ'ল' কৰা নাই ফ'ল' কৰি ৰাখিব নিজক কৰি ৰাখিব মৰম দিব সেইখিনি আশা কৰিলোঁ তো আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই বাই থেংক ইউ ছ' মাছ নেক্সট ভিডিঅ'লৈ আহি আছোঁ